জাক দিবৰ কাৰণে এনেকৈ পুৰা ৰাউণ্ড ৰাউণ্ড কৰি পেলাই দিছে। এয়া এই বহুত দৌৰিলে চবে হওক। এয়া পাপা এতিয়া বেছি আছে, দিব লাগে বেছি। সকলো ৰুমতে এনেকৈ কৰিব লাগিব। বহুত টেষ্টি হৈছে মই। এভৰিৱান, কেনে আছে আপোনালোক? মই প্ৰিয়ংকা চুকীয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা জনালোঁ। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা থাকিল, দুবাৰ কৈ দিছোঁ। আৰু আজি হৈছে গৰু বিহু। চ' আমাৰ ঘৰত গৰু নাই, তথাপি নিয়মখিনি বেঙেনা, হালধি, এইবোৰ লাও, এইবোৰ যিবোৰ কাটি পেলাই আলাই থৈ দিব বাটত, সেইবোৰ দেউতা ৰেডি কৰি আছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই। দেউতা ধুনীয়াকৈ লানি গাঁঠি আছে। আৰু কেনেকুৱা কি কয় দেখুৱাম বাৰু। গমাৰি সেয়া গছ কাটি পেলাই যোৱাকালি আনি থোৱা হৈছে। সেয়া আমি এতিয়া ধুনীয়া বাটে দিম, দেখুৱাম আপোনালোকক। আৰু ৰাতি আমাৰ খাই আজি 101 বিধ, পোহৰটো পৰি আছে, 101 বিধ শাকেৰে আজি আমি খাম মাংস, যিকোনো মাংস আৰু চিকেনো হ'ব পাৰে, গাহৰি, ছাগলী, যোনে যি পাৰে। লোকেল মুৰ্গীৰ লগত বহুত বেছি খাই ভাল লাগে, কিন্তু আমাৰ আজি ব্ৰইলাৰ আনিব। আৰু মানে ইঘৰে সিঘৰে অলপ অলপকৈ ভগোৱা যায় যে, সেইটো কাৰণে লোকেল মুৰ্গীটো নুকুলোৱা হৈ যায়। সেইটো কাৰণে অলপ 4 কেজি নহ'লে 4.5 কেজি তেনেকুৱামান লৈ আহিলে সকলোৱে ঘৰে ইঘৰে সিঘৰে মৰ্ণিং চবৰে ঘৰত কাৰ কেনেকুৱা টেষ্ট হৈছে মানে সেইটো আমি কৰোঁ। আৰু আপোনালোকে ৰাতিলৈ চাই থাকিব, ধুনীয়াকৈ জাক চাক দিয়া হয়। আৰু ৰাতি গৰু থকা ঘৰতো ধুনীয়াকৈ বিচনী বেছি অনা যায়, দেখুৱাম বাৰু। চ' আপোনালোকে চাই থাকিব। এতিয়া মই দেখুৱাই আছোঁ দেউতাই কেইডাল লানি কাটিছে, কেনেকুৱা কি কৰিছে। আৰু এইফালে গৰু বিহু আজি, সেইকাৰণে পাপাই এইবিলাক চব ৰেডি কৰিছে। এয়া হালধি, গমাৰি, আগ, তাৰপিছত আছে বেঙেনা। আমাৰ গৰু নাই, কিন্তু তথাপি এইখিনি নিয়মখিনি কৰে আৰু ৰাতি জাক চাক দিব। সেইকাৰণে পাপাই এতিয়া মজাকৈ এইবোৰ খাটিত সোমাই লানি গাঁঠি আছে। টোটেল কেইডাল কৰিব পাপা? 7ডাল ন? হা 7ডাল টোটেল লানি? 7ডাল। এয়া 1 2 3 4 5 6। এইটো কি কৰিব আৰু এয়া জাক দিবৰ কাৰণে এনেকৈ পুৰা ৰাউণ্ড ৰাউণ্ড কৰি লানি এইবিলাক দেখুৱাই আছোঁ ৰ'ব। এইয়া পুৰা ৰাউণ্ড কৰি পেলাই দিছে। এয়া এনেকৈ লানি চানি গাঁঠি লৈছে। আৰু ইয়াতে আছে টোটেল বহুত কেইডাল আছে। ইয়াতে কেইডাল আছে মা? 10ডাল। 10ডাল কিয়? জাক দিবৰ কাৰণে বাটত এনেকৈ ধুনীয়াকৈ বান্ধি দিব। এয়া লাও, বেঙেনা এইবোৰ, আৰু এইবোৰ মাখিলতী পাত। এইটো গৰু ভেট ন পাপা? এইটো গৰু ভেট। তাৰপিছত আৰু এটা বস্তু দিয়া হয়, দেখুৱাই আছোঁ। এডাল চাওক গমাৰি, এনেকৈ গোটেই সকলোৱে ৰাস্তাই দিব। আৰু দেখুৱাই আছোঁ ৰাস্তাটো দিয়া হৈছে আমাৰ। আৰু এইটো এডাল চাওক, ইয়াতে এডাল দিয়া হৈছে। আৰু চাওক না কি মজাকৈ আমাৰ ৰঙা গোলাপ ফুল ফুলিছে। আৰু ইয়াতে এডাল, আৰু গোটেই ৰাস্তাটোতে দিয়া হয়। এইয়া ইফালে পেহীহঁতৰ সৰু দুডাল দিছে আমাৰ। আৰু ইফালে এই বহুত দৌৰিলে চবে সকলোৱে গেটে দিয়ে। এইবোৰ এই তালে আছে। এয়া আৰু ইফালে এয়া বাবুৱে মাৰা মাছ দেই, পুখুৰীত মাৰিব গৈছিলে, বম ডাঙৰ এটা পাইছে। এইটো বামপ্লেট মাছ নো মা? বামপ্লেট হয়নে মা? বামপ্লেট মাছ। এইকেইটাকে আজি মাৰিব লাগিছিল। আৰু এইফালে সন্ধিয়া হ'ল আৰু গোহাঁই ঘৰত চাকি দিয়া হ'ল। এইফালে দেউতা ভঁৰালত চাকিবোৰ যোগাৰ কৰি আছে। আৰু এক চাইডত আছে মাখিলতী। এইবোৰ 7 দিনলৈকে আমি ৰাখিব লাগিব এইবোৰ। আৰু মা জাক দিবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰিছে বস্তুবোৰ। ইয়াতে ধুনীয়াকৈ খুঁটি এডাল পুতি পেলাই মাখিলতী বান্ধি দিয়া হৈছে। আৰু ইয়াতে তলত চাওক, এইটো যে লানিটো ৰাউণ্ড কৰি পেলাই বান্ধিছিলে, লাও, বেঙেনা, হালধি সেয়া ইয়াতে ওপৰত দি দিছে। তলত মাখিলতী, গৰু ভেট সেইখিনি, আৰু একদম তলত খেৰ, আৰু আনিছে টুকুৰা। এয়া ধুনীয়াকৈ মা টুকুৰা দি দিছে। এয়া হৈ গ'ল জাক দিয়া। এয়া হৈছে আমাৰ চোতালৰ মাজত। আৰু এতিয়া আমি গেটতো যাব লাগিব, তাতো দিয়া হ'ব জাক। আৰু এনেকৈ ধুনীয়াকৈ বান্ধি দিছে মাখিলতী পাত তেনেকুৱা। পাপা, মই আৰু মা আহিছোঁ গেটত।
আৰু ওপৰৰ ফালে ধুনীয়াকৈ চাকি তাকি দেউতা দিলে। তাৰপিছত এইফালে চাওক ওপৰৰ ফালে দুইটা ধুনীয়াকৈ মাখিলতি পাত বান্ধা হোৱাৰ পিছত এটা বস্তু দেখুৱাই আছোঁ, খুৰীহঁতেও দিলে সেয়া। আৰু গমাইটো লক্ষ্য কৰিছে গোটেই উঠাই দিলে, কাৰণ গাড়ী অহা যোৱা কৰি থাকে বহুত প্ৰব্লেম হৈ যায়, সেইটো কাৰণে নিয়মটো কৰি গমাকেইডাল গোটেই ছাইড কৰি দিলোঁ। আৰু ইয়াতো ছেম খেৰ চেৰ দি পেলাই জ্বলোৱা হৈছে, খেৰ নিদিলেনো জ্বলিব কেনেকৈ। আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, এয়া চাওক, এয়া লানি, লাও, বেঙেনা, হালধি, সেয়া দীঘল খাতিডাল ইয়াত দিয়া হৈছে। আৰু যিটো ৰাউণ্ড কৰি পেলাই বান্ধা হৈছিলে সেয়া জাক দিয়া হৈছে। আৰু এয়া মাৰ কামখিনি কৰিলে। ইয়াৰ পিছতে এটা নিয়ম যে গৰু গোহালিত আমি সকলোৱে বেচিব লাগে, আৰু সেই আজিৰ দিনটোৰ পৰা আমি গৰু বিহু দিনটোৰ পৰা বিচনী বিচিব পাৰিম। সেইটো কাৰণে পাপা এনেকৈ বিচি আছে, যিহেতু আমাৰ গৰু নাই সেইটো কাৰণে নিয়মটো কৰিছে। জাক দিয়া হয় গোটেই গেট ঘৰ, আমি গোটেই ঘৰখনতে এনেকৈ নিয়মটো কৰিব লাগিব, অলপ অলপ সকলোতে বিচি দিব লাগিব, প্ৰত্যেকটা ৰুমতে দেখিব পাৰোঁ। মই এতিয়া কৰিম, আৰু পাপা নোৱাৰে, ভৰিখন অলপ প্ৰব্লেম, সেইটো কাৰণে বাকীখিনিৰ পৰা মই কৰিম। এইখিনি যিহেতু হৈ গ'ল, ঘৰৰ নিয়মখিনি মই কৰিম, আপোনালোকে চাই থাকক। গাছ এনেকৈ বোলে ভঁৰালটোত দিব লাগে বেছি, বিচি দিছোঁ। এতিয়া ঘৰটোত বিচিব লাগে, এনেকৈ ঘৰবিলাকত বিচি দিছোঁ। কিনো আৰু দোকান হ'ল। তাৰপিছত এতিয়া সকলো ৰুমতে এনেকৈ কৰিব লাগিব। তাৰপিছত এনেকৈ কৰি এতিয়া মই যাম পাকঘৰত। এই পাকঘৰটো এনেকৈ বিচি দিলোঁ, তাৰপিছত হৈ গ'ল। পাপা এখন ক'ত থৈ দিম? আৰু এয়া চাকি পাকঘৰত বিচনীখন ইয়াতে থ'ব দিছে। আৰু এইবিলাক চাওক 101বিধ শাক যে কৈছিলোঁ, এয়া কলপচলা, চজিনা আছে, মানিমুনিও আছে, আৰু এইবোৰ কিবা কিবি পাত চাওক, নৰসিংহ পাত আছে, তাৰপিছত এয়া শাক চাক আছে, আৰু কোমোৰা আগ, আধা বেলেগত আছে বাৰু। এইবোৰ জলকীয়া পাত, ঢেকীয়া, তাৰপিছত এইটো কি চজিনা ফুল, আৰু নিমপাত, সেনেকৈ মিলি পেলাই 101বিধ শাকেৰে আজি খাম। আৰু আছে মানিমুনি চানিবোৰ তিয়াই থৈ দিছোঁ। চ' মজা লাগে খাই পেলাই, দেখিব আপোনালোকে। এয়া দিব ন, এয়া দিব। আৰু এইফালে চাওক, এইখিনি ধুনীয়াকৈ এতিয়া বইল কৰিম গোটেইখিনি, যিহেতু গোটেই মিক্স আছে ন, তিতা কেঁহা তেনেকৈ, সেইটো কাৰণে আমি বইল কৰি পেলাই পানীখিনি পেলাই দিওঁ, নহ'লে খাবলৈ বেয়া হ'ব। আৰু এইফালে দালি বইল কৰা হ'ল। এইফালে বইল কৰা হোৱাৰ পিছত এইখিনি মা কি কৰিব এতিয়া, আপোনালোকে যদি বনাব বিচাৰে এনেকৈ বনাব পাৰিব। ধুনীয়াকৈ জুইতে দি দিলোঁ, কাৰণ বহুত বেছি হৈ গ'ল শাক, সেইটো কাৰণে, যিহেতু 101বিধ। আৰু এতিয়া এয়া চাওক, এইখিনি আমি ধুনীয়াকৈ মা এতিয়া চেপিব, কাৰণ এইবোৰ চাওক গোটেই নিমপাত চিমপাত, তিতা কেঁহা টেঙা সকলো পাত আছে, মেষ্টা পাত, তেনেকৈ আৰু। সেইটো কাৰণে এতিয়া গোটেইখিনি বইল কৰি, আৰু কিছুমান বীজাণু থাকিব পাৰে, ঢেকীয়া চেকীয়া দিয়া হৈছে, ঢেকীয়া। তো এয়া এতিয়া মা ধুনীয়াকৈ চেপি পেলাই উলিয়াই দিছে। আৰু ইয়াৰ যিটো শাক খাকি আঞ্জা বুলি কওঁ আমি, এয়া আমাৰ মাংসখিনি, সেইখিনি বহুত টেষ্টি হয় সেয়া আঞ্জা। আৰু টেষ্ট কৰি পেলাই ক'ম বাৰু আপোনালোকক। এইফালে ধুনীয়াকৈ যিখিনি ইয়াৰ পেটুকা চেটুকা সেইবিলাক খাম বাৰু এক্সট্ৰাকৈ আমি চাটনি। মা তেলত দি দিলে ফাৰ্ষ্টত মাংসখিনি, লেগ পিচকেইটা ইয়াত ধুনীয়াকৈ কাটি দিছে, যাতে মছলা চছলা সোমাওক। ভাইটি আৰু মোৰ কাৰণে লেগ পিচকেইটা আমাৰ থাকেই, ভাইটি আৰু মোৰ। আৰু এতিয়া ইয়াতে দি দিলে যিখিনি বইল কৰা হৈছিলে শাকখিনি, সেইখিনি ধুনীয়াকৈ দি দিলে। দালি এক্সট্ৰাকৈ বইল কৰা হৈছে, এইখিনিও পিছত দি দিব। আৰু এয়া হৈ গ'ল আমাৰ শাক খাকি আঞ্জা, 101বিধেৰে বনোৱা চিকেনৰ লগত। আৰু দেউতা মানে পূজা দিয়ে, যিহেতু আমাৰ ককা আইতা নতুন বছৰ আৰম্ভৰ উৰুকাৰ দিনা আমি খাওঁ, সেইটো কাৰণে আমি আগবঢ়াওঁ ককা আইতাক, মৰা মানুহসকলক, ককা আইতা বৰদেউতা বৰমা যিমান। আৰু এয়া দেউতা, এইটো দেউতাই কৰে, যিহেতু দেউতা আমাৰ মুৰব্বী হয়। আৰু এয়া পানী ধুনীয়াকৈ দিছে, আৰু এইটোতো থাকিবই। আৰু মদ, এয়া ঘৰত বিহুৰ কাৰণে বনোৱা মদ। তাৰপিছত এয়াও পাপা এতিয়া পূজা দিব, তামোল পাণ এনেকুৱা কৰি পেলাই একেবাৰে সকলোতে তিনিবাৰ কৰি পূজা দিয়া হৈছে। আৰু এয়া চাওক আজি আমাৰ ৰেচিপি, আৰু লেগ পিচ এয়া। ত' গাইজ বনোৱা হৈ গ'ল, মাৰ কমপ্লিট। মই দেউতাৰ কাৰণে বনাই দিলোঁ জ্বলা চলা নোহোৱাকৈ, আৰু বাকীখিনি মায়ে বনালে। এইটো মই আজিলৈ বনোৱা নাই এনেকুৱা, মানে 101বিধ শাক যি কৈ আছিলোঁ আপোনালোকক। এইখিনিতে কৈ দিওঁ, 101বিধ শাক নহ'লগৈ। 101বিধ শাক পোৱাটো ধেমালি নহয়, কিন্তু খাব লাগে নিয়ম মতে। কিন্তু এতিয়া নাপালে কি কৰিব, সেইটো কাৰণে মায়ে 27 নে 26 তেনেকুৱা দিছে। চ' এতিয়া আপোনালোকক মই টেষ্ট কৰি পেলাই কৈ আছোঁ কেনেকুৱা হৈছে। আৰু এইটো খাবৰ কাৰণে বহুত টেষ্টি।
আমাৰ কি হয় যিমান ৰাতে বাহঁতে বিয়া হৈ গৈছে চবে এই দিনটোৱে মনত কৰে মানে এই শাক আঞ্জাখন খাবৰ কাৰণে বহুত টেষ্টি হয় চ' এতিয়া কৈ আছোঁ আপোনালোকক কেনেকুৱা হৈছে খাই পেলাই বহুত টেষ্টি হৈছে মই এইটো ধুনীয়া বনালেও সোৱাদে হয় যদি তাৰ নিয়মটো জানে বনাব আৰু বহুত মজা লাগে খাই এবাৰ খাই পেলাই আপোনালোকেও গম পাব কেনেকুৱা মজা চ' এতিয়া আমি খাই লওঁ খোৱাৰ আগত মানে কি ভাত নাখাওঁ এতিয়া মানে সকলোৱে এক বাতি টেষ্ট কৰি পেলাই খাই চাম কেনেকুৱা হৈছে আৰু মইতো খালোৱে গমে পালোঁ আৰু চবে খাম মানে মা দেউতা বাবু চবে পুৰা ভাত নোখোৱাৰ আগত ভাত বেছি খাব নোৱাৰা হৈ যায় এনেকৈ এক বাতি পুৰা ফুল লৈ এতিয়া ভাত নোখোৱাৰ আগত খাই চাম পাছত ৰাতিপুৱা সকলোকে ৰাতিপুৱাৰ কাৰণে থৈ দিম খুৰী পেহী সকলোকে বিলাম আমি চ' ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম এতিয়া কাৰণ এতিয়া যাম খাবলৈ চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আহিম আপোনালোকে সকলোৱে সুস্থ থাকক হেপী থাকক লাভ ইউ অল এগেইন সকলোকে হেপী ৰঙালী বিহু বাই বাই